फैगौ बीटीसी बिसायख'थियाव देरहासार जानांगौ थांखिजों इउपिपिएल दोलोनि समष्टि बुथ सन्मिलन हाबाफारिया खुंफुं जागासिनो दं। बेखौ नोजोर लाखिनानै गुबुन गुबुन दोलोजों लोगोसे इउपिपिएल दोलोआबो थाद'नाय गैयै खामानि मावगासिनो दङ। बेबायदिनो उननि समावबो इउपिपिएल दोलोआ सरकार दाफिननांगौ थांखिजों मैयानिफ्राय गासैबो बियाबफोरावनो बुथ सन्मिलन हाबाफारिया सोलिगासिनो दं। दिनैबो जमदुवार बियाबनि बुथ सन्मिलन हाबाफारिया जमदुवार बियाबनि सिङाव थानाय खासियाबारि आर'नाइ गेलेग्रा फोथाराव मेहेर गोनाङै जानानै थाङो। बे हाबाफारियाव गाहाय आलासि महरै रायजो सभानि एमपि रोनगोरा नार्जारी, मावफुं सोद्रोमा उकिल मुसाहारि, एमएलए जिरन बसुमतारी, एमसिएलए रेवरेवा नार्जिहारि, माधव सेट्री आरो जिल्ला ब्लक प्राइमारि बुथ कमिटिनि इउपिपिएल दोलोनि गोबां मावथिफोरा बाहागो लायो। आरो दिनैनि बे बुथ सन्मिलन हाबाफारिनि गेजेरजों जमदुवार बियाबखौ देरहासार जाथारनांगौ जायोब्ला माबायदि खामानि मावनांगोन बेनि सायाव बुथ कमिटिनि मावथिफोरजों सावरायलायनाय हाबाफारिया जानानै थाङो। আমাৰ বিটিআৰ 40টা সমষ্টিতে আমাৰ বুথ কমিটি সকললৈ বুথ সন্মিলনটো আমি আৰম্ভ কৰিছোঁ। যোৱা কেইদিনমান আগত আমাৰ সংবিধানমতে যে আমাৰ প্ৰাইমেৰী কমিটি আমি গঠন কৰিছিলোঁ, প্ৰায় 445টা প্ৰাইমেৰী কমিটিক আমি ট্ৰেইনিং প্ৰগ্ৰাম কৰিলোঁ। ইয়াৰ পিছত এতিয়া আমি যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ আমাৰ বুথ কমিটি সন্মিলন। আমাৰ বিটিআৰৰ ভিতৰত প্ৰায় 3200 বুথছ আছে, বুথ কমিটি আছে। পলিং ষ্টেচন লৈ আমি বুথ কমিটি গঠন কৰিছোঁ। তে বুথ কমিটিৰ কনষ্টিটুৱেঞ্চি ৱাইজত বুথ সকললৈ আমি বুথ সন্মিলনটো পাতিছোঁ। তো ইয়াত আজি আমি জমদুৱাৰ সমষ্টিৰ বুথ সকলকে আজি মিটিং কৰিছোঁ। এই জমদুৱাৰ সমষ্টিৰ কাছিয়াবাৰীৰ এই খেলপথাৰত ইয়াত প্ৰায় 66 বুথ আছে। 66 বুথছৰ মানে প্ৰত্যেক বুথছৰ আমি এনে বুথ কমিটিৰ মেম্বাৰটো আমি 12 জন। তাৰপিছত আমাৰ তাত 10 ইউথ 10 ওমেন লৈ টোটেল 35 মেম্বাৰ্ছক লৈ আমি ইয়াত প্ৰত্যেক বুথৰ পৰা 35 মেম্বাৰ্ছ কৰি ইয়াত আহিছে। প্ৰায় 2200-2300 মানে আমাৰ বুথ কমিটিৰ কৰ্মীসকল ইয়াত একগোট হৈছে, সমাবেত হৈছে। 10টা প্ৰাইমেৰী কমিটি আছে, ব্লক লিডাৰ আছে। এই সকলো লিডাৰসকললৈ এটা এৱাৰনেছ প্ৰগ্ৰাম, দলক এটা ষ্ট্ৰেংথেন কৰাৰ বাবে, দলক এটা শক্তিশালী কৰাৰ বাবে তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকলক আমাৰ এটা কেন্দ্ৰীয় কমিটিৰ ফালৰ এটা মেছেজ দিয়াৰ কাৰণে তেখেতসকলক আগন্তুক বিটিআৰৰ যি কাউন্সিল নিৰ্বাচন ছেপ্টেম্বৰত হ'বলৈ গৈছে তাৰ কাৰণে সাজু কৰাৰ বাবে যোৱাকালিৰ পৰা আমি প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ। যোৱাকালি দত্মা, চৰাইবিল, আপোনাৰ কচুগাঁও আৰু ফকিৰাগ্ৰাম 4টা সমষ্টিত হিউজ এটা গেদাৰিং লৈ হিউজ এটা আমাৰ দলীয় কৰ্মকৰ্তাসকলক লৈ আমি বুথ সন্মিলনটো সমাপ্ত কৰিলোঁ। তো আজি প্ৰথম প্ৰগ্ৰামটো আমি ইয়াত কৰিছোঁ। আজিৰ দিনত কোকৰাঝাৰৰ এই 12টা সমষ্টিত 6টা সমষ্টিত হৈ আছে। আজি আমাৰ বিটিআৰৰ মানে এজন সুদক্ষ সন্তান, আমাৰ দলীয় নেতা, আমাৰ ৰাজ্যসভাৰ সাংসদ তেখেত ৰেংগৰা নাৰ্জাৰী ডাঙৰীয়া আমাৰ মাজত ইয়াত উপস্থিত আছে। তেখেতে ভাষণ দি আছে, নিশ্চয় তেখেতে অলপ পিছত আপোনালোকক সম্বোধন কৰিব। তো আমি বিচাৰিছোঁ এই বিটিআৰত যি এটা 2020 চনৰ 27 জানুৱাৰীত যি এটা শান্তি চুক্তি প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে নেতৃত্বত যে শান্তি চুক্তিটো এটা হৈছে, বিটিআৰ একত হৈছে। এই একত কৰাৰ পিছত বিটিআৰত যি ধৰণৰ এটা পৰিৱেশ মানে পৰিৱৰ্তন এটা আমি দেখিবলৈ পাইছোঁ। শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়টো মানে যি গেপ হৈছিল বিগত দিনত, দীঘলীয়া সময় আমাৰ মাজত যি গেপ হৈছিল, এই গেপটো প্ৰায় নাইকিয়া কৰি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কোকৰাঝাৰ সমষ্টিৰ পৰা আমাৰ উমৈহতীয়া প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক আমি জিকাই ল'বলৈ অক্ষম হৈছোঁ। গতিকে ইয়াৰ পৰা এটা অনুমান কৰা যায় প্ৰমোদ বড়ো ডাঙৰীয়া আজি বিটিআৰত থকা 35 লক্ষ মানুহ আৰু 26টা মানে জনগোষ্ঠীক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একত্ৰিত কৰি আগুৱাই যোৱাৰ কাৰণে তেখেতে সফল হৈছে। এইটো বাৰ্তাটো উদ্দেশ্যটো লৈ আমি এইবেলি জনসাধাৰণৰ মাজত সোমাই আছোঁ আৰু আমাৰ বুথ কৰ্মকৰ্তাসকলক, আমাৰ দলীয় কৰ্মকৰ্তাসকলক এই মেছেজটো দি তেখেতসকলক ৰাইজৰ মাজত গৈ আমাৰ যিবিলাক দলীয় এজেণ্ডা এইটো অৱগত কৰাৰ কাৰণে আমি তেখেতসকলক আজি কৈছোঁ। নাই, এইটো তেখেতসকলৰ কথা, ইয়াত আমাৰ ক'ব লগা নাই। ৰাজনৈতিক পাৰ্টি আগত আপোনালোকে চাওক, যি সময়ত হাগ্ৰামা মহিলাৰী ইয়াৰ বিটিআৰৰ চিফ আছিল, বিটিচিৰ চিফ আছিল, তেতিয়া ইয়াত কোনো ৰাজনৈতিক দলে ইয়াত মানে আগভাগ ল'বলৈ মানে আগবাঢ়ি অহা নাছিল। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া বিটিআৰৰ চিফ হ'ল, তেখেতে বাস্তৱ গণতন্ত্ৰটো ইয়াত ইষ্টাব্লিছ কৰিছে। গণতান্ত্ৰিক পদ্ধতিৰে দেশটো কেনেকৈ চলাই লৈ যাব লাগে তাত তেখেতে সকলোকে এটা মেছেজ দিছে। আজি চাওক, ইয়াত বিজেপি মাত্ৰ নহয়, কংগ্ৰেছে আহিব, জিএছপিও আহিব, বিভিন্ন ৰাজনৈতিক দল ইয়াত আহিব, সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব। আমি বিচাৰিছোঁ গণতন্ত্ৰ ইয়াত ইষ্টাব্লিছ হওক, গণতান্ত্ৰিক পদ্ধতিৰে যি ধৰণৰ ছিষ্টেমেটিকেলি আমাৰ দেশটো চলে, ভাৰতবৰ্ষটো চলে, এই ধৰণৰ বিটিআৰত মানে এই নিৰ্বাচন প্ৰক্ৰিয়াটো আৰম্ভ হওক। আৰু ইয়াত বিজেপিয়ে কিমানটা খেলে নেখেলে এইটো তেখেতৰ কথা। আৰু আমাৰ ফালৰ পৰা কিন্তু এটা স্পষ্ট, আমি 40টা সমষ্টিতে খেলিম। আৰু আমাৰ দলীয় যিসকল কেন্দ্ৰীয় নেতাসকল আছে, আমাৰ মানে চিনিয়ৰ লিডাৰসকল আছে, তেখেতলোকে ইয়াত সিদ্ধান্ত ল'ব। আমি জাষ্ট কৰ্মী হিচাপে আমাৰ দলৰ দায়িত্ব দিলে আমি কাম কৰি যাম।
আমি এইটো ভাবা নাই আমি 40টা সমষ্টিতে নিৰ্বাচন খেলিম এতিয়া প্ৰি এলায়েন্সটো আমি কোনো ভাবা নাই চৰকাৰ বনোৱাৰ ক্ষেত্ৰত পিছত কি হ'ব কি নহ'ব এইটো পিছৰ কথা কিন্তু আজিৰ সময়ত আমি বিটিআৰত শান্তি আনিছোঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী মহোদয় ইয়াত আমাক সহযোগ কৰি আছে গতিকে এটা ভাল এটা পৰিৱেশৰ মাজত সুস্থ এটা মানে গণতন্ত্ৰটো ইয়াত ইষ্টাব্লিছ কৰাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই আগবাঢ়ি আছে তাত আমি একমত হৈ সকলোৱে কাম কৰি আছোঁ এইটো আমাৰ এতিয়া হাগ্ৰাম মহিলাৰীকে সুধিব লাগিব যদি হাগ্ৰাম মহিলা তেনে তেখেতৰ এজন মানে কলিগ মানে যি সময়ত BLTৰ মানে সৃষ্টিকৰ্তা আজি BTCৰ ক্ৰিয়েটৰ চন্দন বৰ্মা ডাঙৰীয়া খাম্পা বৰগাৰী ডাঙৰীয়া আজি হাগ্ৰামৰ লগত নাই গতিকে তাত আমাৰ ক'ব লগা নাই তেখেতে কি কৈছে কি কোৱা নাই তেখেতক এৰিছে তেখেতৰ সংগীসকলে তেখেতে কৰিছে আজি আমাৰ দলতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে কাম কৰিবলৈ তেখেতসকলে আগবাঢ়ি আহিছে গতিকে আমি কোন BPF কোন UPPL বুলি কোৱা নাই আমি বিটিআৰৰ 35 লাখ মানুহৰ কাৰণে কাম কৰিছোঁ যেতিয়া আমি ভাল কাম কৰি যাম তেতিয়া তাত হাগ্ৰামৰ মহিলাৰো উপকৃত হ'ব এইটো কথা ঠিক আছে থেংক ইউ